নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ খবৰ কি? মোৰ বৰ্তমান ভালে আৰু জাষ্ট ৰানিং কৰি আহিলোঁ। বহুত দিন ধৰি ৰানিং কৰা ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব পৰা নাই আৰু আজি মই ৰানিং কৰিলোঁ 35 মিনিট 6 কিলোমিটাৰমান ৰানিং কৰিলোঁ আৰু লগৰ কেইজনমান ৰানিং কৰিছিলে, সিহঁতে কিমান মাৰিল সুধোঁ। আৰু বহুত দিন হ'ল ৰানিং নকৰা আৰু 22 তাৰিখে ৰানিং কৰিছিলোঁ। 22 তাৰিখে ৰানিং কৰিছিলোঁ মই অলপ 10 পাক মাৰিছিলোঁ, 18 মিনিটমান টাইম লাগিছিল। আৰু আজি ৰানিং কৰিছোঁ 35 মিনিট ৰানিং কৰি। আৰু এয়া হৈছে ভাইটি। আৰু কিমান দিনৰ মূৰে ৰানিং কৰিলা তুমি? মোৰ 20 দিনমান হ'ল। 20 দিনমান সিও ৰানিং কৰা নাই, সিও গাঁৱত গৈছিল। আৰু আজি কিমান ৰানিং কৰিলা? আজি 10 পাক মাৰিলে। আজি সি 3200 মিটাৰ মাৰিছে 10 পাক আৰু শ্ল' মাৰিছে বাৰু। আৰু ৰানিং কৰি কেনেকুৱা লাগিল? আজি বহুত দিনৰ মূৰত ৰানিং কৰিছা। আজি ভালে লাগছে, ভাল লাগিছে। আৰু এতিয়াৰ পৰা আৰু ভালদৰে ৰানিং প্ৰেক্টিচ কৰিব লাগিব আৰু আপোনালোকেও ৰানিং কৰি থাকক। আৰু নৱেম্বৰত নতুন পোষ্ট আহিব বুলি কৈছে, 11,000 শুনিছোঁ। আৰু আপোনালোকে প্ৰেক্টিচ কৰি থাকক। আজি কাইলৈ কৰিম, পৰহিলৈ কৰিম এনেকৈ ভাবি নাথাকিব। এতিয়াৰ পৰাই ৰানিং কৰক, ভাল নম্বৰ এটা উঠাব লাগিব। আৰু এইবাৰ চাকৰি সকলোৱে ল'ব লাগিব। আপোনালোকেও ৰানিং কৰক আৰু এইবাৰ সকলোৱে মিলি চাকৰি লওঁ আহক। মামাৰ দিনতে ল'ব লাগিব আৰু চাকৰি, নহ'লে আৰু পিছত অসুবিধা হৈ যাব। এতিয়াই ৰানিং ভালকৈ কৰক আপোনালোকেও। আৰু লগৰ কেইজনমান আছে, সিহঁতক সুধি লওঁ। এই কিমান দিনৰ মূৰত আহিছে ফিল্ডত? 2 মাহৰ মূৰত আহিছে। আৰু এইকেইদিন কেতিয়াৰ পৰা ভালকৈ প্ৰেক্টিচ ভালকৈ কৰিবা? প্ৰেক্টিচ আজি শুৰুৱাত কৰিছোঁ, লাহে লাহে ষ্টাৰ্ট দিম আৰু এদিন শুৰুৱাত কৰিলোঁ। আজি পিঠাটো কাটলোঁ আৰু ফিল্ডত আহা। এইকেইদিন এতিয়াৰ পৰা কণ্টিনিউ পাই থাকিম নহ'লে ন? ৰাতিপুৱা ইভিনিং 2 টাইম ৰানিং কৰিব বোলে, ৰাতিপুৱা আৰু গধূলি। মজা এনেকুৱা লগৰ লাগে। মই বাৰু 2 টাইম আহিব নোৱাৰিম কাৰণ মোৰ ডিউটি আছে, সেইকাৰণে এটা টাইমেই মাৰিম, গধূলিয়ে। এয়া হৈছে আমাৰ ফিল্ডৰ পৰিৱেশ, কেনেকুৱা লাগিছে চাওকচোন। কিছুমানে ফুটবল খেলি আছে আৰু কিছুমানে ৰানিং কৰি আছে গধূলি, সেইকাৰণে ফিল্ডত আহিবলৈ মন যায়। মানে ভাল লাগে ফিল্ডত আহি, কাৰণ চবকে লগ পোৱা যায়, বন্ধু বান্ধৱ। আৰু কষ্ট পাহৰি যাওঁ আৰু লগৰ কেইজনক লগ পোৱাৰ লগে লগে, কাৰণ কষ্ট কি আৰু, কষ্ট নকৰিলে একোৱেই নাই। আৰু লগৰ কেইটাক লগ পোৱাৰ লগে লগে সেইবোৰ কষ্ট অনুভৱেই নহয় আৰু এয়া আমাৰ ফিল্ড। কিছুমানে খোজকাঢ়ি আছে, কিছুমানে ৰানিং কৰি আছে আৰু কিছুমানে ফুটবল খেলি আছে। আৰু জিমো আছে। এয়া হৈছে আমাৰ জিম। ইয়াত আমি মাজে মাজে সোমাওঁ বাৰু, চিনাপ ইয়াতে আমি মাৰোঁ জিমতে। আৰু এইটো হৈছে বন্ধু। কিমান দিনৰ মূৰত আহিছা? 12 দিন। 12 দিন। ৰানিং এতিয়াৰ পৰা কৰিবানে কণ্টিনিউ? কৰিম বুলি ভাবোঁ, কিন্তু মাজে মাজে দেখোন নোহোৱা হৈ যায়, অলপ কাম থাকে আৰু ব্যস্তৰ মাজত কৰি দিওঁ মাজে মাজে। আৰু গা বেয়া ইয়াৰো বাৰু, মাতটোত অলপ গমেই পাইছে চাগে, ইয়াৰো গা বেয়া। মোৰো বাৰু বিচনাত 4 দিনমান ময়ো পৰিলোঁ মাজতে। 3 দিন হ'ল বিচনাত পৰা। মই মাজতে 4 দিনমান বিচনাতে পৰিলোঁ। আপোনালোকৰ কেনে চলি আছে ইণ্টাৰভিউ ট্ৰেইনিং? জনাই দিবচোন এবাৰ আৰু কমেণ্টত। SSC GD কেণ্ডিডেটসকলে কমেণ্ট কৰি জনাবচোন ইণ্টাৰভিউ কেনে গ'ল। ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু ৰানিং কৰি কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু অসম পুলিচৰ নতুন পদৰ কাৰণে কোনে কোনে ৰৈ আছে কমেণ্ট কৰি জনাই দিব। আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।